আৰম্ভই হৈ গ'ল আৰু আজিৰ পৰা গণেশ পূজা আৰম্ভ হৈছে। গণেশ চতুৰ্থী দিনাৰ পিছৰ পৰাই আৰু পূজা। ইয়াৰ পিছতে বিশ্বকৰ্মা পূজা আহিব। বিশ্বকৰ্মা পূজাৰ পিছতে শাৰদীয় দুৰ্গোৎসৱ, বিভিন্ন উৎসৱ পাৰ্বণ আজিৰ পৰাই আৰম্ভ হৈছে। আৰু লগতে আপোনাৰ আজি গণেশ পূজা নগাঁৱতো অতি ভক্তৰ ভিৰ মন্দিৰতে। তাৰে কিছু সামান্যভাৱে এটা পৰিৱেশ দেখুৱালোঁ, চাব আপোনালোকে। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট, কাষতে থকা বেল আইকনটো।